নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল মিক 21 এনি আৰু মই মৃগেন দত্ত আজি আপোনালোকক দেখুৱাম দুখন সৰু চহৰ গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ আৰু লগতে এটা বিশেষ জলপ্ৰপাত অসমৰ এই দুখন চহৰৰ দৰে প্ৰত্যেকখন চহৰৰে এটা সুকীয়া সৌন্দৰ্য আৰু বৈশিষ্ট্য আছে আহকচোন এই চহৰ দুখনৰ সুকীয়া সৌন্দৰ্য আৰু বৈশিষ্ট্য অনুভৱ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ কিছুমান ঠাই হৈতে আমাৰ শৈশৱৰ কিছু মধুৰ স্মৃতি জড়িত হৈ থাকে সৰুতে যেতিয়া আমাৰ দেউতা বা কোনোবা গুৱাহাটী বা নগাঁৱলৈ যায় উভতি অহাৰ পিছত আমি এটা বস্তুৰ কাৰণে সদায় অপেক্ষা কৰি থাকোঁ সেই বস্তুটো হৈছে খাকী ৰঙৰ এটা বিশেষ ঠুঙা সেই ঠুঙাটোৰ ভিতৰত থকা বস্তুটো হৈছে বোকাখাতৰ পেৰা আহক আজি একাপ চাহ আৰু বোকাখাতৰ পেৰাৰে দিনটো আৰম্ভ কৰোঁ এই চহৰখনৰ নাম বোকাখাত কিয় হ'ল জানেনে জনশ্ৰুতি মতে কনচেং বৰপাত্ৰ গোহাঁয়ে ডিকৰাই মুখত যুদ্ধ কৰি তুৰ্বকক হৰুৱাই হত্যা কৰে এই যুদ্ধত পলাব নোৱাৰি অসমতে থাকি যোৱা প্ৰায় 1000 সৈন্যক লখৌগড়ৰ সন্মুখত ৰাখি প্ৰথমতে ঘাঁহিৰ কাম দিলে আহোম ৰজাই যেতিয়া উক্ত সৈন্যসকলক এই অঞ্চলতে বোকাতে খাটি খাবলৈ আদেশ দিলে সেই বোকাতে খাট বুলি কোৱা কথাষাৰৰ অপভ্ৰংশ হৈ বোকাখাত নাম পালে এই সুন্দৰ চাহকাপ খাই সতেজ হৈ যাওঁ আহক এতিয়া বোকাখাতৰ শ্ৰী শ্ৰী চিকনাতা থানলৈ বোকাখাত নগৰৰ পৰা উত্তৰে প্ৰায় 3 কিলোমিটাৰ আঁতৰত থকা বহিখোৱা গাঁৱত আছে শ্ৰী শ্ৰী চিকনাতা থান শ্ৰী শ্ৰী কঞ্জনাভ আতাৰ পিতৃ শ্ৰী প্ৰাণনাথ আতাই এই স্থানত সত্ৰ স্থাপন কৰিছিল এই কঞ্জনাভ আতা অলৌকিক গুণসম্পন্ন পুৰুষ আছিল তেখেতৰ জন্মৰ সময়ত হেনো সত্ৰত মাংগলিক বাদ্যযন্ত্ৰ আপোনা আপুনি বাজি উঠিছিল এই শ্ৰীমন্ত পুৰুষজনৰ মোহনীয় কলেবৰৰ বাবেই সকলোৱে তেওঁক চিকন বুলি মাতিছিল আৰু সেয়েহে এই স্থানৰ নাম হৈছে চিকন আতা থান আজিও বিভিন্ন ঠাইৰ পৰা অগণন ভক্তই এই থান দৰ্শন কৰিবৰ বাবে আহে আমিও এই থানত সেৱা জনাই সকলোৰে মংগল কামনা কৰিলোঁ বোকাখাতৰ এই মহিমামণ্ডিত শ্ৰী শ্ৰী চিকনাতা থান দৰ্শনৰ পাছত যাওঁ বলক কাৰ্বি আংলং জিলাৰ দলামৰা নামৰ সৰু নগৰখন আৰু তাত থকা লক্ষীমন আশ্ৰমলৈ আজিৰ পৰা প্ৰায় এটা দশক আগলৈকে কাৰ্বি আংলঙৰ এই দলামৰাকে ধৰি বিভিন্ন অঞ্চলবোৰলৈ অসমৰ বাকী ঠাইৰ পৰা মানুহ যাবলৈ ভয় কৰিছিল কাৰণটো আছিল উগ্ৰপন্থীৰ সমস্যা কিন্তু আজি চৰকাৰৰ উদ্যোগত আৰু সকলোৰে সহযোগত এই উগ্ৰপন্থী সমস্যা সমাধান হৈছে আৰু কাৰ্বি আংলঙৰ এই সৰু সৰু ঠাইবোৰত সৰু সৰু কিছুমান পৰ্যটনৰ উদ্যোগ গঢ়ি উঠিছে যিটো এক প্ৰশংসনীয় দিশ কাৰ্ডম কাৰ্বি ভাষাত কাৰ্ডম মানে হৈছে নমস্কাৰ আহক এইখিনিৰ পৰাই আৰম্ভ হৈছে দলামৰা টাউন এই কাৰ্বি পাহাৰৰ তলতেই থকা দলামৰা টাউন সৰু চহৰখন আমি এপাক চাই আহোঁ এই পাহাৰৰ তলত থকা সৰু নগৰখনৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাক বাৰুকৈ মুগ্ধ কৰিলে এই নগৰখন চোৱাৰ পাছত আমি আগবাঢ়ি গ'লোঁ ইয়াৰ পৰা 3 কিলোমিটাৰ পূবে থকা লক্ষীমন আশ্ৰমলৈ এই লক্ষীমন আশ্ৰম হৈছে কাৰ্বিসকলৰে এটা পন্থ তেওঁলোকৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস নিৰক্ষৰতা আৰু
কাৰ্বিসকলৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত এই আশ্ৰমে কাম কৰি আছে। এই আশ্ৰমৰ প্ৰাকৃতিক পৰিৱেশ সঁচাকৈয়ে অতি মোহনীয়। আপোনালোকেও এদিন আহি ডলামৰাত থকা এই লক্ষীমন আশ্ৰম নিশ্চয় দৰ্শন কৰক। এই লক্ষীমন আশ্ৰম আৰু ডলামৰা টাউন চোৱাৰ পাছত আমি যাওঁ বলক বোকাখাত নগৰৰ পৰা মাত্ৰ 12-13 কিলোমিটাৰ দূৰত থকা কাকচাং বা কাইফুলাংছু জলপ্ৰপাতলৈ। কাকচাং যাবলৈ দুটা ৰাস্তা আছে। আমাৰ যোৰহাটৰ ফালৰ পৰা আহোঁতে হয় বোকাখাত নগৰ পোৱাৰ আগত বাওঁহাতে সোমাই যোৱা নাহৰজান পথ, নহ'লে বোকাখাত নগৰ পাৰ হৈ আহি ডিফলু পথেৰে প্ৰায় 15 কিলোমিটাৰমান গ'লেই আমি পাওঁ কাকচাং জলপ্ৰপাত। বোকাখাত টাউনৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান আহিয়ে আপোনালোকে এই কাকচাং জলপ্ৰপাত বা কাইফুলাংছু, আচলতে সেইটো কাৰ্বি শব্দ, কাইফু মানে হৈছে কাক, সেইকাৰণে এই কাৰ্বি ভাষাত এই ৱাটাৰফলটোৰ নাম হৈছে কাইফুলাংছু ৱাটাৰফল, আৰু অসমীয়া আমি কাকচাং জলপ্ৰপাত বুলি আমি কওঁ। কাকচাঙলৈ যোৱা এই পথটোত কেইবাটাও ঠাইত কেইবাবাৰো পাহাৰীয়া খৰচোতা জান জুৰিৰ ওপৰেৰে গাড়ী বা মটৰচাইকেল চলাই যাব লাগে। সেয়েহে যিসকলে এডভেঞ্চাৰ ভাল পায় সেইসকলৰ কাৰণে এই ৰাস্তাটো নিশ্চয় প্ৰিয় হ'ব, সেইটো মোৰ গেৰাণ্টি। অৱশেষত আহি আমি পালোহি কাকচাং জলপ্ৰপাত বা কাইফুলাংছু ৱাটাৰফল। আগতে জলপ্ৰপাতলৈ যোৱা এই ৰাস্তাটো বৰ সুবিধাজনক নাছিল, কিন্তু শেহতীয়াকৈ অসম চৰকাৰ আৰু কাৰ্বি অট'নমাছ কাউন্সিলে সুন্দৰভাৱে ব্যৱস্থা কৰি এই ঠাইখন এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰৰূপে লাহে লাহে গঢ়ি তুলিছে। এয়াই হৈছে কাকচাং জলপ্ৰপাত। আমি ইয়াত চাবলৈ অহা দুই এজনৰ সৈতে কথা পাতোৱা হৈছোঁ। দাদা, আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে আৰু কওকচোন। হয়, মোৰ ঘৰ যোৰহাটতে হয়। ইনফেক্ট আমাৰ তিনিজনৰ ঘৰ যোৰহাটত। ইমান দিনৰ পিছত আহি পেলাই আমাৰ যি দুখ লাগিছে সঁচাই ক'বলৈ গ'লে, যে আমাৰ যোৰহাটৰ পৰা ইমান ওচৰতে ইমান সুন্দৰ এটা পৰিৱেশ আছে। যিখিনি আহিছে গম পাইছে, যিখিনিয়ে কিন্তু নাই অহা বহুত মিছ কৰিছে। তো আজি আমি আহি বিৰাটেই ভাল লাগিছে, সঁচাই ভাল লাগিছে। থেংক ইউ। এই কাইফুলাংছু জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছত আজি আমাৰ দিনটোৰ কাৰ্যসূচী প্ৰায় শেষ হ'ল। কিন্তু শেষ কৰাৰ আগে আগে এটা কাম কৰিবলৈ মই কিন্তু পাহৰি নাযাওঁ, সেইটো হৈছে বোকাখাতৰ হোটেলত পুৰি খোৱা। এনে খুব কম মানুহ ওলাব যি বোকাখাতৰ হোটেলত কলপাতত দিয়া পুৰি
বাকলি নিগুচোৱা আলু ভাজি আৰু জলকীয়া চাটনিৰ প্ৰেমত পৰা নাই। পুৰি খাই উঠি এটোপোলা পেৰা লগত লৈ আজি ঘৰলৈ বুলি আগবাঢ়িলোঁ। আজি লাভ কৰিলোঁ কিছু নতুন ৰোমাঞ্চকৰ অভিজ্ঞতা আৰু পুনৰ খাকী ঠোঙাৰ ভিতৰত লৈ গ'লোঁ শৈশৱৰ কিছু মধুৰ স্মৃতি। আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।